নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিপছ লাভ ডেইৰী মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক জানি লওক চাণক্যই কোৱা 6টা সফলতাৰ মূল মন্ত্ৰৰ বিষয়ে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাণক্যই কয় যে আমি শক্তি অনুযায়ী কাম কৰিব লাগে, অৰ্থাৎ আমাৰ যিমান শক্তি সেইদৰে আমি কাম কৰিবলৈ প্ৰস্তুত হ'ব লাগে। নহ'লে শক্তিতকৈ বেছি কাম ল'লে আমি অসফল হ'ম। বুদ্ধিমান মানুহে নিজৰ বৰ্তমানক লৈ চলে আৰু বৰ্তমানটো কেনেকৈ চলি আছে বা কেনে অৱস্থাত আছে সেই বিষয়ে ভালদৰে জানে, আৰু এই কথাটো জানি ল'লে মানুহ সফল হ'ব পাৰে। সফল হ'বলৈ হ'লে আপুনি কাৰ অধীনত কাম কৰি আছে আৰু আপোনাৰ মালিক কেনেকুৱা সেইটো জানি ল'ব লাগিব। মালিকে আপোনাৰ পৰা কেনেকুৱা কাম বিচাৰিছে সেইমতে কাম কৰিব লাগিব, তেহে আপুনি আপোনাৰ কাৰ্যক্ষেত্ৰত সফল হ'ব পাৰিব। সফল হ'বলৈ হ'লে শত্ৰু আৰু মিত্ৰৰ পৰিচয় পোৱাটো যথেষ্ট দৰকাৰী, অৰ্থাৎ আপুনি চিনিব পাৰিব লাগিব কোন শত্ৰু কোন মিত্ৰ, বা কোনোবা মিত্ৰৰ বেশত শত্ৰু আছে নেকি, সেই বিষয়ে জানি ল'লেহে সফল হ'ব পাৰিব। মানুহে যি কাৰ্যস্থলত কাম কৰে সেই কাৰ্যস্থলৰ মানুহ কেনেকুৱা আৰু তাৰ অৱস্থা কেনেকুৱা সেই বিষয়ে জানি ল'ব লাগে, নহ'লে সেই কাৰ্যক্ষেত্ৰত কাম কৰি কোনো লাভ নাই। সফল হ'বলৈ হ'লে আপুনি আয় আৰু ব্যয়ৰ ওপৰত ধ্যান ৰাখিব লাগিব। আপুনি আয় ব্যয় সন্তুলন কৰি চলিব লাগিব, তেতিয়া সফল হ'ব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।